টাইটানিকত কণ্ঠ নিগৰুৱা প্ৰখ্যাত কণ্ঠশিল্পী চেলিন ডিয়ন অসুস্থ। স্নায়ুৰোগত আক্ৰান্ত অভিনেত্ৰীগৰাকী। বহুকেইটা লাইভ কনচাৰ্ট বাতিল কৰিব লগা হোৱাত সামাজিক মাধ্যমত এই কথা সদৰি কৰে সুকণ্ঠী গায়িকাগৰাকীয়ে। উল্লেখযোগ্য যে টাইটানিক ছবিৰ মাই হাৰ্ট উইল গ' অন গীতটোৰে জনপ্ৰিয় হৈ পৰা চেলিনে 250টাৰো অধিক আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ ভিতৰত 5বাৰকৈ লাভ কৰা বিশ্ববিখ্যাত গ্ৰেমী বঁটাও অন্তৰ্ভুক্ত। ষ্টিভ পাৰ্চন চিণ্ড্ৰম নামৰ স্নায়ুৰোগত ভুগিছে শিল্পীগৰাকী। 54 বছৰীয়া তাৰকাগৰাকীয়ে জনোৱা অনুসৰি এই ৰোগ স্নায়ুজনিত। এইটো অটো ইমিউন ডিজিজ, যিয়ে স্নায়ুক প্ৰভাৱিত কৰে, ফলত পেশীৰ বিষ হ'বলৈ আৰম্ভ কৰে। বিষৰ বাবে চেলিনে চলা ফুৰাটো সমস্যা পাইছে। এই ৰোগৰ কোনো নিৰ্দিষ্ট ঔষধো নাই। সেয়েহে চিকিৎসকে দিয়া উপায় গ্ৰহণ কৰি কিছু সুস্থ হৈ থকাই একমাত্ৰ বিকল্প বুলি জনাইছে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ আপডেট।